তিতাবৰ কংগ্ৰেছৰ বিসম্বাদ ৰোধিবলৈ উপস্থিত হল গৌৰৱ গগৈ। নিৰ্বাচনী ৰণডংকা বজালে ৫টা গেৰেণ্টিৰ সৈতে দেওবাৰে তিতাবৰৰ কেইবা ঠাইত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। ১ নং তিতাবৰ বিধানসভা সমষ্টি হল এক হাই প্ৰফাইল সমষ্টি। তৰুণ গগৈবিহীন তিতাবৰত চাহ খেতিয়ক ভাস্কৰজ্যোতি বৰুৱাক টিকট প্ৰদান কৰাৰ পাছত কেইবাজনো টিকট বঞ্চিত প্ৰবীণ কংগ্ৰেছী নেতাৰ মনত বিসম্বাদৰ জয় উমি উমি জ্বলি আছিল। কিন্তু গৌৰৱ গগৈ দেওবাৰে তিতাবৰত উপস্থিত হৈ চাহ জনগোষ্ঠীয় নেতা প্ৰাণ কুৰ্মীৰ সৈতে আলোচনা কৰি বিষয়টোত এক সুস্থিৰতা আনে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আশা আছিল যে এইবাৰ নিৰ্বাচনৰ পৰা এজন ঘৰৰ মানুহ নহয় কিন্তু স্থানীয় এজন মানুহক প্ৰতিদ্বন্দ্বিতা কৰা সুযোগটো দিব লাগিল। আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দলৰ আমাৰ নেতৃত্বক। তেওঁ এজন স্থানীয় মানুহক যে আগবঢ়াই লৈ গ'ল তাৰ বাবে দলৰ নেতৃত্বকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যথেষ্ট আশাবাদী এইবাৰ নিৰ্বাচনত যিদৰে আমি চাৰিওফালে উজনি অসমত ৰাইজৰ পৰা সঁহাৰি পাইছোঁ, ইয়াতো আমি যথেষ্ট সঁহাৰি পাইছোঁ আৰু জিকাটো প্ৰায় নিশ্চিত। তিতাবৰ বৰহোলা খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি চৰকাৰক সমালোচনা কৰি কংগ্ৰেছৰ ৫টা গেৰেণ্টিৰ কথা কয়। তিতাবৰ ব্লক মহিলা কংগ্ৰেছৰ কেইবা শতাধিক মহিলা উপস্থিত থাকে সভাখনত। কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱাৰ সৈতে তিতাবৰৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়া উপস্থিত থকা সভাখনত আশা কৰাৰ ধৰণেৰে জনসমাগম দেখা নগ'ল। অনাগত দিনত ১ নং তিতাবৰ বিধানসভা সমষ্টি কংগ্ৰেছে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পাৰিবনে নাই সেয়া লক্ষণীয় হ'ব। নিৰ্বাচনী সভা মইতো খুব উৎফুল্লিত। ৰাইজৰ মই বিভিন্ন জেগাত ঘূৰি পেলাই মই যিটো দেখিছোঁ যে ৰাইজৰ মই প্ৰবল সমৰ্থন মই পাইছোঁ। আৰু এনেও মই আজি ৩৫-৪০ বছৰ ধৰি মই ৰাইজৰ লগত আছোঁ আৰু বিভিন্ন দল সংগঠনৰ লগত মই জড়িত মানুহ, সেইকাৰণে মই ৰাইজৰ সমৰ্থন পোৱাটো মই নিশ্চিত। বিৰোধীয়ে মোক নিশ্চয় প্ৰত্যাহ্বান জনাব। আমি শত্ৰুক কেতিয়াও দুৰ্বল বুলি ভবাটো আমি অনুচিত। সেইকাৰণে আমি শত্ৰু খুব প্ৰবল শক্তিশালী বুলি মই ভাবি লৈছোঁ আৰু সেই হিচাপে মই মোৰ ৰণকৌশল তৈয়াৰ কৰিছোঁ। তিতাবৰৰ পৰা বিশ্বজিৎ শইকীয়া ৰিপৰ্ট, নিউজ নেক্সট। সগৌৰৱেৰে যোৱা ১৭ বছৰ ধৰি সোণাপুৰ অঞ্চলত ৰাইজৰ সেৱাৰ মানসেৰে হোটেল ব্যৱসায় আৰম্ভ কৰা অন্যতম এজন অসমীয়া ব্যৱসায়ীৰ কষ্টৰ ফচল ডিলাইট ধাবা। সদায় থলুৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়া এইখন ধাবাত থালি একেবাৰে কম মূল্যত উপলব্ধ। সুস্বাদু খাদ্য, সম্পূৰ্ণ ঘৰুৱা ৰুচি সমৃদ্ধ এসাঁজ খোৱাৰ আপুনি ইচ্ছা কৰিছে নেকি? তেন্তে আহক সোণাপুৰৰ ডিলাইট ধাবালৈ, য'ত পাব সকলো ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য সম্ভাৰ। যোগাযোগ কৰক 9954277793 অথবা 9859139171। News Nest. We are unstoppable.